আজি আমচুৱে গোটেই অসম জুৰি গভৰ্ণমেণ্টে যি অসম চৰকাৰে যি UCC আইন আনিছে, যোৱাকালি আপোনালোকে দেখিছে যি দেৱানী আইন বিধানসভাত উত্থাপিত হৈছে, সেইটো আমি আমচুৱে তীব্ৰভাৱে বিৰোধিতা কৰিছোঁ। আজি সেই বিৰোধিতাৰে গোটেই অসম জুৰি আৰু UCCৰ আমি প্ৰতিলিপি দাহ কৰিছোঁ। আমি এইকাৰণে দাহ কৰিছোঁ যে তেওঁলোকে UCCৰ জৰিয়তে তেওঁলোকে UCC নহয়, তেওঁলোকে এইটো SCC আনিছে, চিলেক্টিভ চিভিল কোডে আনিব বিচাৰিছে। আজি তেওঁলোকে আমাৰ ধৰ্মীয় অনুভূতিত আঘাত আনিব বিচাৰিছে। আজি UCCৰ জৰিয়তে আপুনি দেখিছে আমাৰ যিবোৰ মৌলিক অধিকাৰ, নাগৰিকসকলৰ যিসমূহ মৌলিক অধিকাৰ তেওঁলোকে খৰ্ব কৰিব বিচাৰিছে। আজি সংবিধানৰ অনুচ্ছেদ 25ৰ পৰা 30লৈকে যিবিলাক অধিকাৰ আমাক সংবিধানে দিছে, এই অধিকাৰসমূহ তেওঁলোকে খৰ্ব কৰিছে। সেইকাৰণে আমি অসম চৰকাৰক এই UCCৰ বিৰুদ্ধে আজি আমি ইয়াত প্ৰতিবাদ কৰিছোঁ। আৰু আমি এইটো ক'ব বিচাৰিছোঁ যে তেওঁলোকে বহু জাতি জনগোষ্ঠীক এই UCCৰ পৰা বাহিৰত ৰাখিছে। বাহিৰত ৰাখি অকল তেওঁলোকে আমাৰ ধৰ্মীয় সংখ্যালঘুৰ ওপৰতে যে UCCটো তেওঁলোকে দিব বিচাৰিছে বা জাপি দিব বিচাৰিছে, এই বিৰুদ্ধে আজি আমচুৱে তীব্ৰ প্ৰতিবাদ কৰিছে। ইয়াৰ পিছতো যদি তেওঁলোকে এই প্ৰতিবাদত সেও নামানি UCCটো যদি হেৰি নকৰে, মানে বাতিল নকৰে, তাৰপিছতো আমচুৱে গণতান্ত্ৰিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰি থাকিব।